আসল অপৰাধী হ'ল চেয়াৰমেন আলী ডাঙৰীয়া, 1 নম্বৰ অপৰাধী হ'ল চেয়াৰমেন আলী ডাঙৰীয়া। এই মিয়া মিউজিয়াম লাগে বুলি আজি কেইবাদিন আগৰ পৰা সি আৰম্ভণি কৰিছে। মিয়াসকলৰ কিমান সমস্যা আছে সমাজত, কিমান সমস্যা আছে, আটাইসমূহ সমস্যা এৰি থৈ এতিয়া মিয়াক লাগে মিউজিয়াম। মিয়াসকলক আকৌ অসমীয়াৰ পৰা পৃথক কৰাৰ আৰু ৰহস্যটো বুজিবলৈ বাকী নাই। সচেতন মানুহসকলে বুজি পাইছে, অসচেতন বহুত মানুহে বুজি পোৱা নাই। এতিয়াও বহুতে মিউজিয়াম বুলি বিতৰ্কত একমত হৈ আছে। মই আপোনালোকক অনুৰোধ কৰিছোঁ, মূৰ্খামি নকৰিব। অসমত গোটেই মিয়া সমাজ, বঙালী সমাজ, কাছাৰী সমাজ, চিলেঠীয়া সমাজ, সম্পূৰ্ণ জাতি জনগোষ্ঠী, ৰাভা কোচ সকলোৱে একত্ৰিত হৈ অসমীয়া ভাষাক প্ৰাধান্য দিছে, অতীতৰ পৰা দিছে। যদি সেই সময়ৰ পৰা ভাগ হোৱা নাছিল, এতিয়া কেলে ভাগ কৰি আছে আপোনালোকে? কিহৰ প্ৰয়োজন এই বিতৰ্কত? আজি মিয়া মানুহখিনিক শিক্ষাৰ দীক্ষাৰ দিশে আগুৱাই লোৱাৰ কাৰণে কি মিউজিয়াম কৰিছে, কি মিউজিয়াম কৰি আছে? শংকৰদেৱ কলাক্ষেত্ৰ আছে, আমাৰ ছায়েন্স মিউজিয়াম আছে। এইবোৰ মিউজিয়ামত থৈ আকৌ পৃথককৈ আকৌ কাৰোবাক বোলে 11 বিঘা মাটি গুৱাহাটীত লাগে, ক'ৰবাত লাগে, জিলাই লাগে, তেখেতক পুলিচে লৈ গৈছে। এই ঘৰটো মোৰ থকা ঘৰ আৰু এইটো চৰকাৰে মোক প্ৰদান কৰিছিল। চৰকাৰে প্ৰদান কৰা ঘৰত মিয়া মিউজিয়াম বনাব নালাগে বুলি তেওঁলোকে আমাক বন্ধ কৰি দিছে। গতিকে আমি চৰকাৰে মাটি প্ৰদান কৰিব লাগে, আমাক মাটি দিব লাগে, গুৱাহাটীত 11 বিঘা মাটি দিব লাগে, আমি তাতে মিয়া মিউজিয়াম শিফ্ট কৰিম। এতিয়া আমাৰ কথা হৈছে চৰকাৰে কিমান দিনে দিয়ে দিয়ক, কিন্তু আমাৰ মিউজিয়াম হ'বই। আমি মাটি কিনি হলেও আমি মিউজিয়াম বনাম। তাৰ যদি ইমান ইচ্ছা আছিল তেতিয়াহ'লে চৰকাৰী আৱাস যোজনাত কেলে এই মিউজিয়ামখন গঠন কৰিছিল? কেলে ক'ৰবাত ঠাইত পোৱা নাই, জাগা পোৱা নাই? চৰকাৰী ঘৰখনত আই ঘৰখনত কাৰণ কি? চৰকাৰে দিছে দুখীয়া মানুহৰ, দৰিদ্ৰ মানুহৰ কাৰণে। দৰিদ্ৰ মানুহৰ প্ৰয়োজন নাই বুলি আপোনালোকে সেই ঘৰখনতে আপোনালোকে মিউজিয়াম কৰি বিতৰ্কৰ সৃষ্টি কৰি আছে। এই অপৰাধীসকলক সচেতন ব্যক্তিসকলে যদি নাকি নলগায়, ভৱিষ্যতে আৰু বিতৰ্ক কৰি আমাৰ মিয়া অসমীয়া সকলো যিটো এটা ভাতৃত্ববোধৰ সমাজ, এই সমাজখনক দুৰ্বল কৰাৰ প্ৰয়াস কৰি আছে আৰু তেওঁলোকে ব্যক্তিগত ৰাজনীতি কৰাৰ চেষ্টা কৰিছে। মিয়া মানুহৰ মাজত বেছি সংখ্যক বুৰ্বক সমাজ, এই বুৰ্বক সমাজখিনিয়ে এইটো নেভাবে আজি মিয়াসকলে যদি আপোনালোকে মিউজিয়াম কৰিব বিচাৰি আছে, কালি আমাৰ চিলেঠীয়া সমাজে ক'ব আমাক লাগিব, কালি আমাৰ কাছাৰী সমাজে ক'ব আমাক লাগিব, বড়ো সমাজে ক'ব আমাক মিউজিয়াম লাগিব, কোচে ক'ব আমাক লাগে, কলিতাই ক'ব আমাক লাগে, আদিবাসীয়ে ক'ব আদিবাসী লাগে। কি কৰিব বিচাৰিছে অসমৰ মাজত? কি কৰিব বিচাৰিছে? কি মিউজিয়াম কৰি আছে? খবৰদাৰ, মিয়া মুছলমান লৈ কোনেও ৰাজনীতি নকৰিব। মই আপোনালোকক অনুৰোধ কৰিছোঁ, মূৰ্খামি নকৰিব। অসমত গোটেই মিয়া সমাজ, বঙালী সমাজ, কাছাৰী সমাজ, চিলেঠীয়া সমাজ, সম্পূৰ্ণ জাতি জনগোষ্ঠী, ৰাভা কোচ সকলোৱে একত্ৰিত হৈ অসমীয়া ভাষাক প্ৰাধান্য দিছে, অতীতৰ পৰা দিছে। যদি সেই সময়ৰ পৰা ভাগ হোৱা নাছিল, এতিয়া কেলে ভাগ কৰি আছে আপোনালোকে? কিহৰ প্ৰয়োজন এই বিতৰ্কত?